স্বাগতম মাই ইউটিউব চেনেল। চ' বন্ধুসকল, এইটো মোৰ ছেকেণ্ড ব্লগ ভিডিঅ' আৰু আজি মোৰ লগত যাব চিন্ময় দাস। সি বাটতে আছে, মোক ৰখি আছে। আৰু আমি যাব ওলাইছোঁ মুকলি আকাশৰ তলত শুৱনি পথাৰ। এইটো সময়ত পথাৰখন চাবলৈ ইমানেই ভাল লগা হৈছে, কি ক'ম আৰু। সেইবাবে ময়ো ঘৰত আজি ফ্ৰী আছোঁ কাৰণে আপোনালোকক দেখাব ওলাইছোঁ পথাৰখন। এতিয়া ব'লক পথাৰখন চাওঁ। এতিয়া যাব ওলাইছোঁ শুৱনি পথাৰ। চিন্ময় ৰেডি হৈ আছে বাইকখন লৈ। এতিয়া আমি যাব ওলাইছোঁ আৰু এইটো হৈছে আমাৰ নামঘৰ, বোকা আউনিআটী সত্ৰৰ। কেতিয়াবা ব্লগ ভিডিঅ' বনাই দেখুৱাই দিম বাৰু। আমি এতিয়া আহি পালোঁ। বলক সকলোৱে মিলিজুলি উপভোগ কৰোঁ মুকলি আকাশৰ তলত শুৱনি পথাৰ। আপোনালোকে সৌ পাহাৰখন দেখিছেনে? সেইখন পাহাৰ আচলতে পাৰ্বতী পাহাৰ হয়। কেতিয়াবা ব্লগ ভিডিঅ' বনাই দেখুৱাই দিম বাৰু। এতিয়া ধানবিলাক গজিবলৈ ধৰিছে। যেতিয়া আঘোণৰ মাহ পৰিব তেতিয়া ধানবিলাক কাটিবলৈ ধৰে আৰু খেতিয়কসকলে ধানবিলাক কাটি ঘৰলৈ নি মৰণা মাৰি ধান উলিয়াই সেই ধানৰ নতুন চাউল উলিয়াই চবে মিলি এসাঁজ ভাত খায় আৰু সেই ভাত সাঁজক আমি নোৱা খোৱা বুলি কওঁ। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানলৈকে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মুকলি আকাশৰ তলত শুৱনি পথাৰখন চাই আপোনালোকে কেনেকুৱা পালে, মনত কেনেকুৱা অনুভৱ হ'ল, কমেণ্টত জনাব।